বোলো ঘৰত মানুহ আছেনে? ঘৰত কোনোবা আছেনে? মূলেশ্বৰ দেখোন, বহিহি। কচোন কি খবৰ? আছো দিয়ক ভালে কুশলে। যা যা হ'ব যা, তই কোনে কি কৰিছে সেইবোৰ চাই থাকিব নালাগে, যা। ইহঁতবিলাকৰ পৰা একেবাৰে শান্তি নোহোৱা হৈছে দেই মোৰ। মই যাওঁগৈ দিয়ক। কিয় আহিছিলিহে দেখোন, চাহ একাপ খাই যা। নেখাওঁ আৰু চাহ। যা যা, চেনিখিনিয়ে বাচিলে মোৰ। ময়ো যাওঁ, এবাৰ শুই লওঁগৈ। আজিকালি যে আবেলি আবেলি খেলাৰ ধান্দা কাৰণ নাইকিয়া হ'ল। সৰু ল'ৰা ছোৱালীয়ে খেলি ফুৰে, আমি জানো সৰু ল'ৰা ছোৱালী? হয় দেই, একো বুজিয়ে নাপায়। পিছে দেৱালী বুলি কিবা কিনি ললি নে নাই তহঁতে? মোক দেউতাই কৈ আছে, মইহে বজাৰ কৰিবলৈ যোৱা নাই। কি কি যে দিম বুলি কৈ আছে নহয়, মইহে বোলো মোক নালাগে ইমান বস্তু। তোৰ দেউতাৰে ভাল দে, আমাক আকৌ খুজিলেই গালিহে দিয়ে, মাৰিবলৈ দৌৰাই ফুৰে। হয় দে, আমাৰো তেনেকুৱাই। মোৰো হ'লে তেনেকুৱা নহয় দেই, আগতে কি নিজে কৈ থাকিব। একচুৱেলি মই ইমান খাতিৰ নকৰোঁ ন। আমাৰ আকৌ কিবা লগা হ'লে এইবিলাক কান্দিলেও নাপাওঁ। আৰু তোৰ আগতে কি কৈ থাকিলে মায়েহঁতে? মোৰ আগৰ পৰাই কৈয়ে থাকে, মইহে ইমান গুৰুত্ব নিদিওঁ। আচ্ছা, তই কিবা ল'লি জানো? নাই নাই, আজি নিম বুলি কৈ আছে। মই বোলো আজি যাম, কাইলৈ যাম, কিন্তু নামানে, মোৰ কথা কোনেও নুশুনে। কিন্তু কি ল'বি? কি ল'ম মানে ফটকা আনিম। বল পালিতে ঘৰত যাওঁ, নহ'লে আকৌ গালি খাম। সেই দেখিছেনে? দিনৰ দিনটো বিচনাখনতে শুই শুইয়ে কটাব আৰু। সন্ধিয়া হ'বৰ হ'ল, উঠক। সন্ধিয়া হ'ল নেকি? নাই, ৰাতি পৰিছেহে। মুখ হাতখিনি ধুই আহক, চাহ বনাইছোঁ। আৰু ইহঁতকেইটাও লাগি আছে, পটককৈ বজাৰৰ পৰা লৈ আহক, গধুৰ থাকে। বজাৰলৈ সিহঁতে কিয় নিব লাগে আকৌ? ময়ে যাম। হয় নেকি? ময়ো যাম। আমি গোটেইকেইটা যাম। আমাক জানো পূজাত কাপোৰ দিছিলে, সেইকাৰণে দেৱালীতে ল'ম। ব'লা ব'লা, দিবতো লাগিবই। কেনেকৈ বাৰু স্কুটিখনত গোটেই চাৰিটাকে লৈ যাওঁ? নিনিলেও মই খেচখেচনি শুনিব লাগিব আৰু। দেউতা মোক কিন্তু বহুত ফটকা লাগিব। কাম নাই আৰু তাই ফটকা ফুটাব। তোক মই কোৱা নাই নহয়, মোক কিন্তু ডাঙৰ ডাঙৰ ফটকা লাগিব দেই, আৰু লাইটো লাগিব। তহঁতে মনে মনে আহিছনে? দে সোনকাল কৰ। আহি পাইছেহে, যাব হ'লেই। বস্তু ল, চবৰে এটা এটাহে ল'বি। নহ'ব দেই, মই লগৰবোৰৰ আগত ফুটনি মাৰি থৈ আহিছোঁ, হেৰি বোলে মোক চব বস্তু দেউতাই নুখুজিলেই দিয়ে বুলি, আৰু এতিয়া চবৰে এটা এটা, কোনো পধ্যে নামানো মই। তই ক'লেই নহ'ব নহয়, যা এটা এটাই ল'বি। দেউতা, মই কিন্তু ফুলজাৰী 3 পেকেট ল'ম, আৰু চোলা এটাও ল'ম। নালাগে নালাগে, আজি বেছি পইচা নাই, পাছত ল'বি। নহ'ব, মোক লাগিবই। মোক লাগিব কৈছোঁ, লাগিবই। এইজনীয়ে কাম নাই আৰু, যথেষ্ট কান্দি দেখাব আহে। কিয় যে আনিছিলোঁ লগত নহয়। কাজিয়া লাগি থাকিবি নে তহঁতে? বল নহ'লে ঘৰত যাওঁগৈ। এইজনীক কিয় পঠাইছিলা? এইজনীৰ কাৰণে একো ল'ব নাপালোঁ। কিয়? তাইনো কি কৰিলে? সুধি লোৱা। মোক ফটকাই কিনি নিদিলে। হ'ব নহয়, তাইলৈহে দেৱালী, আনিব দিয়া। চোলা এটা খুজিছিলোঁ, তাকো নিদিলে। মই আনি দিম দিয়া। বিৰাট ধুনীয়া লাগিছে দেই ঘৰটো। ঐ, তই এতিয়া ভিতৰত যা। নাযাওঁ, মই ফটকা ফুটাম। কলগছকে এটা ফুটাই লওঁ। হেপী দেৱালী, হেপী দেৱালী। সেয়া বোলে তাই ফটকা ফুটোৱা মানুহ, ফুলজাৰী তেওঁলোকে ভালদৰে ফুটাব নোৱাৰে। তাতে তোৰ কি হ'ল? দে, মই এবাৰ লগৰকেইটা ওচৰৰ পৰা আহোঁগৈ। পেপেলা বোলা? আহিলি? কি হ'ল মানুহকেইটা দেখা দেখোন নাই যে? ফটকা ফুটাবলৈ এটাও যোৱা নাই? কিনো যাবি তহঁতৰ সেইফালে? যোৱাবাৰ কি হ'ল মনত নাই? আৰে মই থাকোঁতে তহঁতে কিয় ভয় কৰ? মুলেশ্বৰ খুৰাহে, মই মেনেজ কৰি ল'ম নহয়। তথাপিও বা আমাৰ ভয় লাগে, তই যা ফুটা আকৌ। তহঁতে ঢেৰ ভয় কৰ দেই, মই হ'লে ইমান ভয় কৰা মানুহ নহয়। হ'লে এটা কাম কৰ, ইয়াতে এটা ফুটা। সেইটোহে মুলেশ্বৰ খুৰাহঁতৰ ঘৰ। দে এটা ফুটা। মই চাকিটো আনি দিওঁ ৰ। দে সোনকাল কৰ। হ'ব এতিয়া দেই। কোন হয় এইকেইটা? কোন চাওঁ? আৰু দুৱাৰ মুখত কোনে ফুটাইছহি? মানুহ চিনি পোৱা নাই? আৰে আজি আকৌ মোৰ পেটটো কি হ'ল? ইমান পেট বিষাইছে, হাগাই লাগিব যেন পাইছোঁ। এইফালে ক'ৰবাত যাওঁ নেকি? কোনো নাইও। এই গছজোপাৰ পাছফালে যাওঁ ৰ। ভগৱান ৰক্ষা কৰিলা। ভগৱান আছিলেও আমাৰ লগত। আমাকহে হাঁহে আকৌ কি, আমি বোলে ভয় পাদুৰা। নিজেনো কি একেই ওলালি দেখোন। এইটোও টেনশ্যন নলবি, মই এতিয়াও ফটকা লৈ আহিছোঁ। ইয়াতে ফুটাম আমি দেৱালী। সেই বুঢ়াটোক এবাৰ পালেতো মুখতে ফুটাই দিম। মই মম এডালৰ ব্যৱস্থা কৰোঁ। এইয়া চা, চব যোগাৰ কৰি লৈ আহিছোঁ। ভেদেলাই মমবাতিও পালে। ল ফুটা। এতিয়া ৰকেটটো ফুটা। এইটো দেখোন মুলেশ্বৰ খুৰাই। য'তেই বাঘৰ ভয় তাতেই ৰাতি হয়, পলা। তহঁতক আজি মই খুৰা, আপুনি আছে বুলি আমি নাজানো নহয়, কিনো কৰি আছিলে? তহঁতৰ পৰা মানে মই ক'তো হাগিব নোৱাৰিম, মুতিবও নোৱাৰিম। আজি তোকেই দিম।